Hello everyone, my name is Roy. Welcome to my channel RoysArtyCrafty. So in this video, we'll be trying to improve Assamese handwriting by writing some words, and we'll try to improve the matras as well. So let's start the video. In this video, আমি মাত্ৰাবোৰ কেনেকৈ ভালদৰে লিখিব পাৰে হেতু চাম বিভিন্ন ধৰণৰ words বা শব্দৰ লগত. So let's start the video. এইটো এক্সাম্পলত 2 lines paper ইউজ কৰা হৈছে আৰু parallel pen nib size ইউজ কৰা হৈছে। ইয়াতে কম্পালসৰি নহয় যে parallel pen nib size ইউজ কৰিব লাগিব, পেন্সিলৰো প্ৰেক্টিস কৰা যাব, কিন্তু পেন্সিলৰ টিপটো চেপেটা কৰি ল'ব লাগিব। এইটো এক্সাম্পলত মাত্ৰাৰ ষ্টাইলটো সিধা কৰি লিখা হৈছে, মানে মাত্ৰাবোৰ ষ্ট্ৰেইট থাকিব। তো এইটো এক্সাম্পলত flat nib pen ইউজ কৰা হৈছে। বেলেগ নেক্সট এক্সাম্পলত নৰ্মাল বল পইণ্ট বা জেল পেনৰো দেখুওৱা হৈছে। এইটো এক্সাম্পলত মাত্ৰাবোৰ লাইনৰ ওপৰত লিখা হৈছে, কিন্তু লাইনৰ তলতো লিখিব পৰা যায় বা প্ৰেক্টিস কৰিব পাৰি। আৰু মাত্ৰাবোৰ লিখোতে ষ্ট্ৰেইট থাকে, সেইটো প্ৰেক্টিস কৰিলে ভাল হ'ব। এইটো এক্সাম্পলত 3.8 mm নিব সাইজ ইউজ কৰা হৈছে, আৰু সেইকাৰণে লিখাবোৰৰ সাইজবোৰ অলপ ডাঙৰ হৈছে। যদি নিব সাইজটো ডাঙৰ ইউজ কৰা হয়, লিখাবোৰো তেনেকৈ এডজাষ্ট কৰি ডাঙৰ সাইজত লিখিব লাগিব।
এইটো এক্সাম্পলত নৰ্মেল জেল পেনেৰে লিখা হৈছে আৰু কেনেকৈ মাত্ৰাবোৰ চিধাকৈ লিখিব পাৰে সেইটো দেখুওৱা হ'ল আৰু সেইকাৰণে কিছুমান ক খ লিখি এক্সাম্পল দেখুওৱা হৈছে যে মাত্ৰা ষ্ট্ৰেইট লিখিলে কেনেকৈ প্ৰেক্টিছ কৰা যাব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ভেৰি মাছ